কবিতাৰ শিৰোনাম স্বদেশৰ পৰী। অন্তৰৰ গোপনতাবোৰ ব্যাকুল কৰিবলৈ, হৃদয়ৰ সৌন্দৰ্যতাৰ বিকাশ কৰিবলৈ, ফাগুনৰ পছুৱা এজাক বুকুত লৈ কিয় আহিছিলা তুমি সপোন দেশৰ পৰী হৈ? এতিয়া কেৱল তুমিয়ে প্ৰকৃতিৰ অগণন ব্যস্ততাৰ মাজত সমস্ত পৃথিৱী মোৰ অস্পষ্ট হৈ তোমাৰ এই হাঁহিৰ মাজত। অনিচ্ছাকৃত হলেও চোন বাৰে বাৰে তোমাৰ দুচকুৰ প্ৰেমত পৰো। মোৰ এই অপ্ৰকাশ্য অনুভৱ এতিয়া কেনেকৈ ব্যক্ত কৰো? দুচকু মেলা মাত্ৰই কেৱল তোমাৰ প্ৰতিচ্ছবি থাকে ভাই। এতিয়া যে প্ৰতিটো অনুপ্ৰেৰণাৰ সংগী তোমাৰ সেই আবেগিক হাঁহি। তুমি মোৰ প্ৰেয়সী হ'ব নালাগে, বিশ্বাস হৈ ৰোৱা। ভাল পোৱাৰে প্ৰতিদান দিব নালাগে, মোৰ ভাগৰুৱা ক্ষণৰ ছায়া হৈ ৰোৱা। প্ৰতিশ্ৰুতি দিছো মই তোমাৰ হৈ ল'ব পাৰিম প্ৰতিটো যান্ত্ৰণা, কিয়নো একমাত্ৰ তুমিয়ে চোন সফলতা মোহৰ লগোৱা উন্মাদনা। এতিয়া মাথো অদৃশ্যমান হৈ লগ দিয়া তুমি সকলো দিশৰে প্ৰতিটো গতিত। তুমি বিহীন এই মুহূৰ্ত অসম্ভৱ, এয়াচোন কল্পনাৰো অতীত। ধন্যবাদ।